জীৱনত আমি এইটোৱে কৰোঁ যিটো আমি বিচাৰোঁ, কিন্তু আমি সেইটোহে পাওঁ যিটো ভগৱানে আমাক দিয়ে। কিন্তু আমি এইটো নাজানো ভগৱানে যিটো আমাৰ কাৰণে বিচাৰে সেইটোৱে আমাৰ কাৰণে সকলোতকৈ ভাল, কাৰণ ভগৱানে সেই সকলো দেখা পায় যিবোৰ আমি দেখা নাপাওঁ। কিন্তু তাৰ মানে এইটো নহয় আমি ভগৱানে যি দিব সেইটোৱে পাম বুলি ভাবি কাম কৰিবলৈ এৰি দিম, ভৱিষ্যতৰ কথা ভাবিবলৈ এৰি দিম আৰু সকলোবোৰ ভগৱানক এৰি দিম। ভগৱানৰ মহিমা অপাৰ। ভগৱানে সেইটোহে দিব আপোনাক যিটো তেওঁ বিচাৰে, কিন্তু কাম আপোনাক কৰিব দিব। যদি আপুনি কামত বিফল হৈ যায় তেন্তে আপোনাৰ হাতত একোৱে নাথাকিব। জীৱনত এনেকুৱা কিছুমান সমস্যা আছে যিবোৰৰ সমাধান আমাৰ হাতত নাই। এনেকুৱা সমস্যাত আমি দুখ কৰিও লাভ নাই, যিবোৰ হৈছে হ'বলৈ দিয়ক। আৰু এনেদৰে ভাবিব যে ভগৱানে যি কৰিছে মোৰ কাৰণে ভালেই কৰিছে। কেতিয়াবা ভগৱানে আপোনাৰ সন্মুখত বহুত কঠিন পৰিস্থিতি তথা সমস্যা আনি দিয়ে। তেওঁ এনেকুৱা কঠিন সমস্যাবোৰ আপোনাক এইটো কাৰণেই দিয়ে কাৰণ তেওঁ আপোনাক বহুত শক্তিশালী কৰিব বিচাৰে, লাগিলে সেয়া মানসিকভাৱে হওক অথবা শাৰীৰিকভাৱে। আৰু যিবোৰ মানুহে এই সমস্যাবোৰ দেখি দুখ কৰি থাকে, নিজৰ কৰ্ম কৰিবলৈ এৰি দিব, সেইবোৰ মানুহ সদায় তেনেকুৱা সমস্যাতে গোটেই জীৱন থাকিব লাগিব। কিন্তু যিবোৰ মানুহৰ নিজৰ ওপৰত আৰু ভগৱানৰ ওপৰত বিশ্বাস কৰি নিজৰ কৰ্ম কৰি যাব, তেওঁ অসাধ্যও সাধন কৰিব পাৰিব। জীৱনত এতিয়া যদি বেয়া সময় আছে, সেয়া এদিন ভাল সময়লৈ ৰূপান্তৰিত নিশ্চয় হ'ব, মাথো নিজৰ কৰ্ম কৰি যাওক। ভিডিঅ'টোৰ শেষত এইটোৱে কওঁ যে আপুনি আপোনাক বুজিবলৈ চেষ্টা কৰক, আৰু যিদিনাই আপুনি আপোনাক বুজি পাব সেইদিনাই কোনোবাই আপোনাক গুণগান তথা আপোনাৰ বদনাম গাই ফুৰিলেও সেইবোৰত আপোনাৰ একো প্ৰভাৱ নপৰে। সেয়েহে এইটোৱে কওঁ, নিজৰ ওপৰত বিশ্বাস কৰি কৰ্ম কৰি যাওক, এদিন সফল হ'বই।